নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ পংকজ বৰা নামৰ এই ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ আগত দেখুৱাবলৈ গৈ আছোঁ হোৱাটছএপত আপোনালোকে কেনেকৈনো এটা ষ্টেটাছ যেতিয়া আপোনালোকে হোৱাটছএপত দিয়ে, সেই ষ্টেটাছটো আপোনালোকে মন কৰে যেন কোনো নিৰ্দিষ্ট এজন ব্যক্তিক যদি আপোনালোকে সেই ষ্টেটাছটো দেখুৱাব বিচাৰে, তেনেহ'লে আৰু যদি কোনোবা এজন ব্যক্তিক দেখুৱাব নিবিচাৰেও তেনেহ'লে আৰু সকলোকে যদি দেখুৱাব বিচাৰে তেনেহ'লে আহকচোন আজি আমি হোৱাটছএপৰ ষ্টেটাছ বিষয়ে কিছুমান কথা আপোনালোকক নজনা কথা জনাবলৈ চেষ্টা এটা কৰোঁ। বলক প্ৰথমতেই আপোনালোকে আপোনালোকৰ মোবাইলৰ হোৱাটছএপটো অন কৰি ল'ব। হোৱাটছএপটো অন কৰাৰ লগে লগে আপোনালোকে ওপৰত দেখা পাব, সোঁফালে ওপৰত দেখা পাব তিনিটা ডট। সেই তিনিটা ডটত এবাৰ চুই দিব। তিনিটা ডটত চোৱাৰ লগে লগে আপোনালোকে একেবাৰে তলত দেখা পাব যে ছেটিংছটো এবাৰ চুব। ছেটিংছটো চোৱাৰ লগে লগে আপোনালোকৰ হোৱাটছএপৰ একাউণ্টৰ গোটেই ডিটেইলছটো আহি যাব। তাৰপিছত আপোনালোকে লগে লগে ছেকেণ্ড অপশ্যন একাউণ্টছত চুই দিব। একাউণ্টছত চোৱাৰ লগে লগে আপোনালোকে প্ৰথম অপশ্যন, তাৰপিছত প্ৰাইভেচিটোত চুই দিব। প্ৰাইভেচিটোত চুই দিয়াৰ লগে লগে দেখা পাব আপোনালোকে ষ্টেটাছ, একেবাৰে ওপৰলৈ যাব, তলত দেখা পাব ষ্টেটাছৰ এটা অপশ্যন। সেই ষ্টেটাছটো চুই দিব। ষ্টেটাছটো চুই দিয়াৰ লগে লগে এতিয়া আপোনালোকৰ সন্মুখত তিনিটা অপশ্যন আহি পাব। প্ৰথমটো হৈছে কণ্টেক্ট। সেই কণ্টেক্টত যেতিয়া আপোনালোকে এই গ্ৰীণ ফুটটো হৈ থাকিব, তেতিয়াহ'লে আপোনালোকে যিটো ষ্টেটাছ মোবাইলত দিব আপোনালোকে হোৱাটছএপত, সেই ষ্টেটাছটো আপোনাৰ হোৱাটছএপত যিমান মোবাইল কণ্টেক্ট আছে সেই সকলোবোৰে দেখা পাব। আৰু তাৰ 2 নম্বৰটোত যদি আপোনালোকে ক্লিক কৰে আপোনালোকে মাই কণ্টেক্ট একচেপ্ট, তাত যদি আপোনালোকে ক্লিক কৰে, তাত ক্লিক কৰিলে আপোনালোকে কোনো এজন নিৰ্দিষ্ট ব্যক্তিক যদি আপোনালোকে সেই ষ্টেটাছটো দেখুৱাব নিবিচাৰে, তেনেহ'লে 2 নম্বৰ অপশ্যনটোত ক্লিক কৰি যোনজন ব্যক্তিক আপোনালোকৰ ষ্টেটাছ দেখুৱাব নিবিচাৰে সেই তেওঁৰ নাম্বাৰটো আপোনালোকে প্ৰেছ কৰি অ'কে কৰি ল'ব। তাৰপিছত দেখিব পাব 3 নম্বৰ অপশ্যনটোত আছে আপোনালোকে অনলি শ্বেয়াৰ উইথ। তাত চোৱাৰ লগে লগে আপুনি যিজন ব্যক্তিক, কোনো নিৰ্দিষ্ট এজন ব্যক্তি হ'ব পাৰে বা আপোনাৰ কণ্টেক্টত যিমান শ নাম্বাৰো থাকিব পাৰে, যিকোনো কেইজন ব্যক্তিক আপোনাৰ নিজৰ ষ্টেটাছ দেখুৱাব বিচাৰে সেই তেওঁৰ নাম্বাৰটোত আপোনালোকে ক্লিক কৰি ল'ব, যিজনক আপোনালোকে দেখুৱাব বিচাৰে। আৰু তাৰপিছত আপোনালোকে তলত দেখিব গ্ৰীণ কালাৰৰ এটা কাৰ্চিন থাকিব। সেই গ্ৰীণ কালাৰ কাৰ্চিনটো চুই দিয়াৰ লগে লগে আপোনালোকৰ প্ৰচেছিং হ'ব। তাৰপিছত আপোনালোকে যিটো ষ্টেটাছ দিব সেই ষ্টেটাছটো আপোনালোকৰ অকল সেই নিৰ্দিষ্ট ব্যক্তিজনেহে দেখিব বা সেই নিৰ্দিষ্ট ব্যক্তিজনীক দেখুৱাব নিবিচাৰিব বা সকলোৱে দেখাব পাৰিব। সেনেকুৱা তিনিটা সুবিধা আপোনালোকৰ হোৱাটছএপৰ মই আপোনালোকক কৈ দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।